हेलो फुडेज আপোনালোকৰ বাবে আজি লৈ আনিছোঁ ক্যাপসিকাম এণ্ড বাটাৰ ফিছ। এই ৰেচিপিটো বনাবৰ বাবে মাছখিনি আপোনালোকে পোনপ্ৰথমতে জালুক হালধি নিমখ আৰু আদাৰ গুড়ি দি পেলাই মেৰিনেট কৰি ল'ব 30 মিনিট। মেৰিনেট হৈ যোৱাৰ পিছত মাছখিনি আপোনালোকে 70% ফ্ৰাই কৰিব। সেইখিনি তেলতে আপোনালোকে দিব ক্যাপসিকাম আৰু বিলাহী। ক্যাপসিকাম আৰু বিলাহীখিনি ভাজোতে অলপমান নিমখ দি ল'ব। এইখিনি 70% ভাজি হৈ যোৱাৰ পিছত ইয়াতে দিব বাটাৰ, লগতে দিব আদা নহৰু আৰু পিঁয়াজ। আদা নহৰু পিঁয়াজখিনি আপোনালোকে কেঁচা গোন্ধ যোৱালৈকে আপোনালোকে ফ্ৰাই কৰিব। বাটাৰ যিমানে বেছি দিব সিমানেই এই ৰেচিপিটো টেষ্টি হ'ব। লগতে আপোনালোকে দিব ৰঙা জলকীয়া গুড়ি, টেঙা, জালুক আৰু অকণমান নিমখ সোৱাদ অনুসৰি আপোনালোকে মিলাই ল'ব। গোটেইখিনি দি হৈ যোৱাৰ পিছত ভালদৰে গোটেইখিনি ভাজি হৈ যোৱাৰ পিছত আপোনালোকে যিহেতু ফিছখিনি আমি অকল 70% কুক কৰিছিলোঁ সেইখিনি আপোনালোকে দি ল'ব। দি পেলাই ইপিনে সিপিনে আকৌ ফিছখিনি ভাজি ল'ব। এয়া চাওক আমাৰ ফিছ অলৰেডি ৰেডি হৈ গ'ল। বাটাৰ ক্যাপসিকাম ফিছ খুবেই বেছি টেষ্টি। আপোনালোকে এই ৰেচিপিটো ঘৰত বনাই খাই চাব আৰু কমেণ্ট বক্সত